নমস্কাৰ এছামিজ কিটচেনৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে চিকেনৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। মুৰ্গীৰ মাংসখিনি প্ৰথমতে ভালকৈ ধুই লৈছোঁ। এতিয়া তাত মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট, নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী মিৰ্চ আৰু মিঠাতেল দি লৈছোঁ। তাৰপিছত মাংসখিনি ভালকৈ সানি লৈছোঁ। আপোনালোকে মোৰ এই ৰেচিপিটো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাত তাত সৰিয়হৰ তেল দি দিছোঁ। এতিয়া সানি লোৱা মাংসখিনি দি দিছোঁ আৰু তাৰপিছত মাংসখিনি লৰাই 10 মিনিটমান সময় ভাজি থাকিম। ভাজতে যেতিয়া মাংসখিনিৰ পৰা তেল বিৰিঙিব ধৰিব তেতিয়া কেঁচা জলকীয়া দুটা কাটি দি দিছোঁ আৰু লগতে দিছোঁ কচুৰি মেথি অলপমান আৰু এতিয়া পুনৰ 1 মিনিট সময় ভাজিব লাগিব। এয়া চিকেনৰ ৰেচিপি ৰেডি। ৰেচিপিটো ভাল লাগিলে ৰেচিপিটো